নমস্কাৰ আৰু স্বাগতম জনাইছোঁ সকলোকে আৰু লগতে লৈ আহিছোঁ আপোনালোকৰ মাজলৈ অন্য এটি ভিডিঅ' কেইটিমান মহৎ লোকৰ বাণী। মৃত্যুৱে জীৱনৰ আটাইতকৈ ডাঙৰ ক্ষতি নহয়, জীয়াই থাকোঁতেই যিটো ভিতৰতে মৰি শেষ হয় সেইটোৱে আটাইতকৈ ডাঙৰ ক্ষতি। নৰ্মান কাজিন্স। ব্যক্তিগত গুণ-ৰাশিতকৈ আন একোৱে স্থায়ী নহয়। ৱাল্ট হুইটমেন। ক্ষমতাই মানুহক দুৰ্নীতিপৰায়ণ নকৰে, মূৰ্খই যেতিয়া ক্ষমতা পায় তেতিয়া মূৰ্খইহে ক্ষমতাক কুলসিত কৰে। জৰ্জ বাৰ্নাৰ্ড শ্ব'। সকলো ধৰ্মক সমন্বয় অনাত ধৰ্মীয় দৰ্শনবোৰৰ এটা ভূমিকা আছে। সম্প্ৰদায়গত ধৰ্মতত্ত্ববোৰতকৈ এনে ধৰ্মীয় দৰ্শন বহল। বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য। প্ৰকৃত মানুহজন তিনিটা লক্ষণেৰে চিনা যায়: উদ্দেশ্যত উদাৰতা, কাৰ্য সম্পাদনত মানৱতা আৰু কৃতকাৰ্যতাত আত্মসংযম। বিস্মাৰ্ক। তোমাৰ মনটো যদি একেবাৰে খুলি দিয়া, তেতিয়া বাহিৰা বহুত মানুহে তাত ভিতৰত নানা ধৰণৰ আজে-বাজে বস্তু পেলাই দিয়াৰ সম্ভাৱনা আছে। উইলিয়াম মৰ্টন। অধ্যয়নে এজন লোকক সম্পূৰ্ণ মানৱ হিচাপে গঢ়ি তোলে। ফ্ৰান্সিছ বেকন। আজিলৈ ধন্যবাদ।